নমস্কাৰ প্ৰথমতে স্বাগতম জনাইছোঁ আসাম অনলাইন ষ্টাডি ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসমৰ সকলো এক্সামত আহি থকা ইম্পৰ্টেণ্ট টপিক অসমৰ সাহিত্যিকসকলক দিয়া উপনাম কাক কি বুলি জনা যায় টপ 20 MCQৰ বিষয়ে। আজিৰ ভিডিঅ'টো পাৰ্ট 2 হয়। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু নেক্সট পাৰ্ট 2 পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে নিজৰাৰ কবিৰূপে খ্যাত অসমৰ কবিগৰাকী কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি হলধৰ ৰাজখোৱা। আৰু হলধৰ ৰাজখোৱা আছিল কবি আৰু নাট্যকাৰ। 1890 চনত তেওঁৰ জন্ম হয়। নিজৰাৰ কবিৰূপে খ্যাত হয় তেওঁ, আৰু পাষাণ প্ৰতিমা তেওঁৰ এটা প্ৰসিদ্ধ আৰু জনপ্ৰিয় কবিতা আছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ বেকন বুলি খ্যাত অসমৰ সাহিত্যিকগৰাকী কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল সত্যনাথ বৰা। আৰু সত্যনাথ বৰা আছিল গদ্য লেখক। অসমীয়া সাহিত্যৰ বেৰৰ নামেৰে অভিহিত কৰা হয় তেওঁক। আৰু 1860 চনত তেওঁৰ জন্ম হৈছিল আৰু তেওঁৰ প্ৰকাশিত পুথি হৈছে সাৰথি। নেক্সট কুৱেশ্যনটো হৈছে সৌৰভ কুমাৰ চালিহাৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ সুৰেন্দ্ৰনাথ মেধি। সৌৰভ কুমাৰ চালিহা আছিল সাহিত্যিক আৰু গল্পকাৰ। তেওঁৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি আৰু তেওঁৰ জন্ম হৈছিল 1930 চনত। নেক্সট কুৱেশ্যনটো হ'ল অভিনয়াচাৰ্য উপাধিৰে বিভূষিত ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ব্ৰজনাথ শৰ্মা। আৰু ব্ৰজনাথ শৰ্মা আছিল নাট্যকাৰ আৰু অভিনেতা। তেওঁৰ জন্ম হৈছিল 1894 চনত। আৰু অভিনয়াচাৰ্য আৰু নটসৈনিক অভিধাৰে অসমৰ বন্দিত নাট্যশিল্পী আছিল তেওঁ। 1958 চনত তেওঁৰ মৃত্যু হয়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনগৰাকী কবিক অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ নলিনীবালা দেৱী। নলিনীবালা দেৱী আছিল অতীন্দ্ৰিয়বাদী কবি। আৰু 1898 চনত 23 মাৰ্চত তেওঁৰ জন্ম হৈছিল। আৰু 1954 চনত অসমৰ সাহিত্য সভাৰ সভানেত্ৰী হৈছিল তেওঁ। 1958 চনত পদ্মশ্ৰী সন্মান লাভ কৰে। আৰু 1967 চনত তেওঁ অলকানন্দ পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু 1977 চনত 24 ডিচেম্বৰত তেওঁৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কবিতা কোঁৱৰ ৰূপে জনাজাত কবিগৰাকী কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি অশেখৰ চেতিয়া ফুকন। আৰু অশেখৰ চেতিয়া ফুকন আছিল এজন কবি। তেওঁৰ জন্ম হৈছিল 1912 চনত। নেক্সট কুৱেশ্যনটো হ'ল জীৱনী সম্ৰাট ৰূপে খ্যাত জীৱনীকাৰগৰাকী কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি হোমিন কলিতা। নেক্সট কুৱেশ্যনটো হৈছে গণশিল্পী ৰূপে খ্যাত শিল্পীগৰাকী কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ বিক্ৰমসিং য়াইন। নেক্সট কুৱেশ্যনটো হৈছে গীতি কবি ৰূপে খ্যাত গীতিকাৰগৰাকী কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। আৰু পাৰ্বতী প্ৰসাদ বৰুৱা আছিল এজন কবি, গীতিকাৰ আৰু সংগীতজ্ঞ। 1904 চনৰ 19 আগষ্টত তেওঁৰ জন্ম হয়। তেওঁ গীতি কবি ৰূপে খ্যাত আছিল। আৰু 1964 চনৰ 7 জুনত তেওঁৰ মৃত্যু হয়। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনগৰাকী ব্যক্তিক জগতগুৰু বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি হিমন্ত শংকৰদেৱ। আৰু শংকৰদেৱ আছিল অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠাতা আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। তেওঁৰ জন্ম হয় 1449 চনত আৰু মৃত্যু হৈছিল 1568 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনগৰাকী ব্যক্তিক জননায়ক ৰূপে জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি দেৱেশ্বৰ শৰ্মা। দেৱেশ্বৰ শৰ্মাক অসমৰ জননায়ক বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ত্যাগবীৰ কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ হেমচন্দ্ৰ বৰুৱাক অসমৰ ত্যাগবীৰ ৰূপে জনা যায়। আৰু হেমচন্দ্ৰ বৰুৱা আধুনিক অসমীয়া ভাষাৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম আছিল। হেমকোষ অভিধানৰ প্ৰণেতা আছিল। আৰু 1835 চনত তেওঁৰ জন্ম আৰু মৃত্যু হ'ল 1896 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ দেশপ্ৰাণ কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি লক্ষীধৰ শৰ্মা। অসমৰ দেশপ্ৰাণ বুলি জনা যায় লক্ষ্মীধৰ শৰ্মাক।
নেক্সট কুৱেশ্যনটো হ'ল বিহগী কবি ৰূপে খ্যাত কবিগৰাকী কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ৰঘুনাথ চৌধুৰী আৰু ৰঘুনাথ চৌধুৰী আছিল এজন কবি আৰু সাহিত্যিক তেওঁক বিহগী কবি ৰূপে খ্যাত 1879 চনৰ 20 জানুৱাৰীত তেওঁৰ জন্ম হয় আৰু 1967 চনৰ 18 নৱেম্বৰত তেওঁৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যনটো হৈছে বনফুলৰ কবি ৰূপে খ্যাত কবিগৰাকী কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা আছিল বনফুলৰ কবি আৰু যতীন্দ্ৰনাথ দুৱৰা হ'ল কবি সাহিত্যিক 1892 চনত তেওঁৰ জন্ম হয় তেওঁ বনফুল কবিতা পুথিখন ৰচনা কৰিছিল 1952 চনত আৰু সেই পুথিখনৰ বাবে 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেওঁক বনফুলৰ কবি নামেৰে জনা যায় আৰু 1964 চনৰ 5 জুলাইত তেওঁৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যনটো হৈছে অসমৰ নটসূৰ্য বুলি জনাজাত ব্যক্তিগৰাকী কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি ফণী শৰ্মা আৰু ফণী শৰ্মা আছিল এজন নাট্যকাৰ আৰু অভিনেতা তেওঁ 1910 চনত তেওঁৰ জন্ম হয় বিখ্যাত চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা আছিল আৰু এইখন নিৰ্মাণ কৰিছিল 1948 চনত আৰু নটসূৰ্য উপাধিৰে প্ৰখ্যাত আছিল তেওঁ আৰু তেওঁৰ মৃত্যু হৈছিল 1970 চনৰ 31 জুলাইত নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনগৰাকী ব্যক্তিক নাট্য প্ৰভাকৰ ৰূপে জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি সত্যপ্ৰসাদ বৰুৱা আৰু সত্যপ্ৰসাদ বৰুৱা আছিল এজন নাট্যকাৰ আৰু সাহিত্যিক তেওঁক 1917 চনৰ 29 অক্টোবৰত তেওঁৰ জন্ম হয় আৰু 1978 চনত তেওঁ নাট্য প্ৰভাকৰ উপাধি লাভ কৰিছিল আৰু 2001 চনৰ 26 জুলাইত তেওঁৰ মৃত্যু হ'ল নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী ব্যক্তিক অসমত প্ৰতিমাৰ খনিকৰ ৰূপে জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা দেৱক প্ৰতিমাৰ খনিকৰ ৰূপে জনা যায় নেক্সট কুৱেশ্যনটো হ'ল ৰসৰাজ আৰু সাহিত্যৰথী উপাধি লাভ কৰা অসমৰ সাহিত্যিকগৰাকী কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজ আৰু সাহিত্যৰথী উপাধি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনগৰাকী ব্যক্তিক সাহিত্যৰত্ন ৰূপে জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি চন্দ্ৰধৰ বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱা আছিল এজন নাট্যকাৰ কবি আৰু গীতিকাৰ তেওঁ 1874 চনত তেওঁৰ জন্ম হয় আৰু 1930 চনত ঘূৰণীয়া মেজমেলত যোগদান কৰিছিল তেওঁ আৰু 1929 চনত সাহিত্যৰত্ন উপাধি লাভ কৰে আৰু 1961 চনত তেওঁৰ মৃত্যু হৈছিল বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব